মানুহ সুখী হোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। মুকেশ আম্বানীৰো বহুত কিবা কিবি নাই, মই হিচাপ কৰিবলৈ নাযাওঁ। যিটো সাধাৰণ মানুহৰ আছে সেইটো তেখেতৰ নাই, যে মই সৰুতে এযোৰ জোতাৰ কাৰণে কান্দিছিলোঁ আৰু মই দেউতাৰ ওপৰত খং কৰিছিলোঁ জোতাযোৰ কিনি নিদিয়াৰ কাৰণে, কিন্তু যিদিনাখন মই ভৰি নোহোৱা ব্যক্তিজনক দেখা পালোঁ মই কান্দা নাই। মানুহ সুখী হোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। দুটা শব্দত যদি ক'ব লাগে তেনেহ'লে সুখ আৰু সফলতা। আৰু সুখ আৰু সফলতা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কিন্তু সফলতা অৰ্জন কৰিবলৈ সফলতা সিও এক আপেক্ষিক শব্দ, সুখটো এটা আপেক্ষিক শব্দ। তাক এবছলিউট টাৰ্মত পৰম অৰ্থত তাক ব্যৱহাৰ কৰিব বা বুজিবও পৰা নাযায়। ই আপেক্ষিক শব্দ সুখ আৰু সফলতা, আৰু তাৰ কাৰণে জীৱনৰ দৃষ্টিভংগী আটাইতকৈ গুৰুত্বপূৰ্ণ। আউটলুক বুলি আমি যিটো কওঁ সেই আউটলুকটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি বহুত মানুহ আছো যিসকলে আমাৰ কি নাই সেইটোৰ পৰা আমি হিচাপ নিকাচবিলাক আৰম্ভ কৰোঁ। কিন্তু কি নাই বুলি ক'লে আজি মুকেশ আম্বানীৰো বহুত কিবা কিবি নাই, মই হিচাপ কৰিবলৈ নাযাওঁ। যিটো সাধাৰণ মানুহৰ আছে সেইটো তেখেতৰ নাই। পৃথিৱীৰ ধনাঢ্য ব্যক্তিসকলৰ জীৱনতো আমি ব্যক্তিগতভাৱে নাজানিবও পাৰোঁ, কিন্তু পৃথিৱীৰ যিসকল আটাইতকৈ ধনাঢ্য ব্যক্তি, সফলতাৰ শৃংগত থকা যিসকল ব্যক্তি, তেওঁলোকৰ জীৱনতো বহুত কিবা কিবি নাটনি আছে বা বহুত কিবা কিবি তেওঁলোকৰ নাই। তো নাইখিনি দি আমি হিচাপ নিকাচ কেতিয়াও আৰম্ভ কৰিব নালাগে, কাৰণ নাইৰ পৰা যেতিয়া আপুনি হিচাপ নিকাচ আৰম্ভ কৰিব সি অন্তহীন। কাৰণ পৃথিৱীখন ইমান বিশাল, জীৱন ইমান বিশাল, তাত নাইৰ হিচাপটো কৰি গৈ থাকিলে সি অন্তহীনভাৱে গুচি যাব। কিন্তু আমি হিচাপ নিকাচটো যদি আৰম্ভ কৰোঁ যে আমাৰ কি আছে, আমাৰ কি আছে, তেতিয়াহ'লে আমি এটা পজিটিভ নোটত আমি যোগাত্মকভাৱে আমি আমাৰ জীৱনটোক আগবঢ়াই লৈ যাব পাৰোঁ। এটা সেই প্ৰবাদ বাক্য আছে এজন ব্যক্তিয়ে কোৱা, যে মই সৰুতে এযোৰ জোতাৰ কাৰণে কান্দিছিলোঁ আৰু মই দেউতাৰ ওপৰত খং কৰিছিলোঁ জোতাযোৰ কিনি নিদিয়াৰ কাৰণে, কিন্তু যিদিনাখন মই ভৰি নোহোৱা ব্যক্তিজনক দেখা পালোঁ সেইদিনাখনৰ পৰা মই কান্দা নাই। আপোনাৰ ভৰি দুইখন আছে কাৰণে আপুনি এযোৰ জোতাৰ কাৰণে কান্দিছে, যাৰ দুইখন ভৰিয়ে নাই তেওঁ কিহৰ কাৰণে কান্দে? গতিকে জীৱনত আমাৰ কি আছে সেইটোক লৈ আমি আমাৰ হিচাপ নিকাচ আৰম্ভ কৰিব লাগে। যিসকল পাৰ্চনছ উইথ ডিজেবিলিটি বুলি আমি কওঁ, বিশেষভাৱে সক্ষম ব্যক্তি বুলি কওঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দিব্যাংগ ব্যক্তি বুলি কৈছে, তেওঁলোক সমাজ জীৱনৰ এৰাব নোৱাৰা এটা অংগ। শাৰীৰিকভাৱে তেওঁলোকৰ ক'ৰবাত কিবা এটা কমি আছে, নাটনি আছে, আৰু চৰকাৰখনে তাৰ কাৰণে বিশেষ ব্যৱস্থাও কৰিছে। কিন্তু এই যে কম আছে বা নাটনি আছে, সেই নিগেটিভ কথাৰ পৰা যে মোৰ এইটোৱে দুৰ্বলতা, মোৰ অমুক নাই তমুক নাই, মই অমুক সক্ষম নহয়, তাৰ পৰা যদি জীৱনৰ হিচাপ নিকাচ আৰম্ভ কৰা যায় আমি কোনোদিনে আমি সফল হ'ব নোৱাৰিম। কিন্তু আমি যদি আৰম্ভ কৰোঁ যে আমাৰ কি আছে, আৰু আছেৰ পৰা আৰম্ভ কৰিলে আমি পজিটিভ দিশত জীৱনটোক যোগাত্মকভাৱে আমি আমাৰ জীৱনটোক আগবঢ়াই লৈ যাব পাৰোঁ। বিশেষভাৱে সক্ষম সেইকাৰণে কোৱা হয় যে আপোনালোকে তাত নিগেটিভ নোটত আৰম্ভ হৈ যায় যে অক্ষম, নিগেটিভ কথা এটা, ডিজেবল্ড নিগেটিভ কথা এটা, হেণ্ডিকেপ্ট নিগেটিভ কথা এটা। কি আছে? সক্ষম, বিশেষভাৱে সক্ষম। ক'ত সক্ষম তেওঁ? আৰু আপুনি য'ত সক্ষম মই তাত সক্ষম নহ'বও পাৰোঁ। মোক যদি ভাবে যে মোক সুস্থ সবল মানুহ, কিন্তু আপোনালোকে হয়তো নাজানিব মোৰো ক'ৰবাত দুৰ্বলতা আছে, নাটনি আছে, আপুনি যি জানে মই নোৱাৰোঁ, মোৰ এইটো নাই। সেইফালৰ পৰা যদি চাবলৈ যায় আজি যিসকল হেণ্ডিকেপ্ট, মই গান গাব নাজানো, তো গান গোৱাৰ ক্ষেত্ৰত মই কি হেণ্ডিকেপ্ট হয় নে নহয়? মই গান গাব নাজানো, মই হেণ্ডিকেপ্ট হয় নে নহয় গান গোৱাৰ ক্ষেত্ৰত? মই নাচিব নাজানো, তাৰ কাৰণে মই নাচাৰ ক্ষেত্ৰত, ডেন্সৰ ক্ষেত্ৰত মই হেণ্ডিকেপ্ট হয় না? I am disabled person in terms of dancing. I am also disabled person in terms of singing. I am also disabled person in terms of playing cricket.
সো বহু ক্ষেত্ৰত আমি প্ৰত্যেকজন মানুহে কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত উই আৰ ডিজেবল